হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। মইনো ব্ৰইলাৰ চিকেন কেনেকৈ বনাওঁ তাৰে এটা ৰেচিপি আপোনালোকৰ মাজলৈ আগবঢ়াই দিব বিচাৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। এয়া মই লৈছোঁ ব্ৰইলাৰ চিকেন হাফ কেজি আৰু মোৰ প্ৰয়োজনীয় যিখিনি সামগ্ৰী লাগে সেই সামগ্ৰীৰ ভিতৰত আছে মিঠাতেল, থলুৱা এয়া ধনিয়া, গৰম মছলা, জিৰা পাউডাৰ, মিট মছলা, হালধি, কেঁচা জলকীয়া লাগিব, শুকান জলকীয়া 4টা লৈছোঁ, আদা, নহৰু, পিঁয়াজ, বিলাহী আৰু আলু লৈছোঁ। প্ৰথমতে মই পিঁয়াজখিনি সৰু সৰুকৈ কাটি লৈছোঁ। লগতে মই আদা নহৰুখিনি থেতেলিয়াই লৈছোঁ আৰু জলকীয়াখিনিও মই খুন্দি লৈছোঁ আৰু বিলাহীকেইটাও মই সৰু সৰুকৈ কাটি লৈছোঁ। এই আলুখিনিও মই ধুনীয়াকৈ ৰাখি লৈছোঁ আৰু যিকেইটা শুকান জলকীয়া দেখিছে মই অকণমান গৰম পানীত তিয়াই ৰাখিম। এয়া মই সকলোখিনি বস্তু ধুনীয়াকৈ যোগাৰ কৰি ল'লোঁ। যিহেতু মই জুইত বনাই ভাল পাওঁ সেইবাবে মই জুইতে বনাম। মই ধুনীয়াকৈ কেৰাহীখন এতিয়া পাতি ল'লোঁ। কেৰাহীখন গৰম হোৱালৈকে মই আপোনালোকক যিখিনি মছলা দেখাইছিলোঁ সেই মছলাখিনি মই এটা গিলাচত একেলগে সংমিশ্ৰণ কৰি লৈছোঁ। সংমিশ্ৰণ কৰাৰ পাছত মই তাত অকণমান পানী দি লৰাই দিম। এয়া দেখিছে মই পানী দিছোঁ। পানী দিয়াৰ পাছত অকণমান দেৰি মই সেইখিনি মছলাখিনি তেনেকৈয়ে গিলাচটোত থাকিবলৈ দিম। এয়া মোৰ কেৰাহীও গৰম হৈ গ'ল। এয়া গৰম কেৰাহীত মই তেল ঢালি দিছোঁ। তেলখিনি ভালকৈ গৰম হোৱাৰ পাছত মই সেই সৰু সৰুকৈ কাটি লোৱা পিঁয়াজখিনি ঢালি দিছোঁ। ঢালি পেলাই পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে অলপ দেৰি ভাজি ল'ম। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পাছত মই যে সেই থেতেলিয়াই লৈছিলোঁ আদা নহৰুখিনি, সেই আদা নহৰুখিনিও সেই পিঁয়াজৰ লগতে মই অলপ দেৰি ভাজি ল'ম। এয়া দেখিছে মই ধুনীয়াকৈ ভাজি আছোঁ। কম জুইত ভাজিব দেই আপোনালোকে। সেয়া ভাজি আছোঁ। লগতে মই এই কেঁচা জলকীয়াখিনিও তাতে দিম এতিয়া। সেয়া দি দিছোঁ। দি মই লৰাই থাকিম ধুনীয়াকৈ। লৰাই যেতিয়ালৈকে তাৰ কেঁচা গোন্ধটো নাইকিয়া হ'ব আদা নহৰুৰ তেতিয়ালৈকে মই এনেকৈয়ে লৰাই থাকিম। সেই আদা নহৰুখিনিৰ কেঁচা গোন্ধটো যোৱাৰ পাছত মই সৰু সৰুকৈ কাটি ৰখা বিলাহীখিনিও মই সেই তাতে ইয়াত ঢালি দিলোঁ। ঢালি মই 5 মিনিটমানৰ কাৰণে সেয়া ভাজি থাকিম যেতিয়ালৈকে বিলাহীখিনি সম্পূৰ্ণ গলি নাযায়। এয়া দেখিছে মই ধুনীয়াকৈ আটাইখিনি একেলগ কৰি ভাজি আছোঁ। ভাজি একদম সম্পূৰ্ণ গলি যাব লাগিব বিলাহীখিনি। এয়া মোৰ ধুনীয়াকৈ বিলাহীখিনি গলিবলৈ আৰম্ভ কৰিছে। এই বিলাহীতে এতিয়া মই হালধি দিম। মই এয়া হালধি 2 চামুচ হালধি দিছোঁ। হালধিখিনি দিয়াৰ পাছতো মই ধুনীয়াকৈ এয়া লৰাই থাকিম। এয়া দেখিছে মই ধুনীয়াকৈ লৰাই আছোঁ। জুইটো একেবাৰে কমকৈ ৰাখিব দেই আপোনালোকে। আৰু মই যিখিনি মছলা যে সেই গিলাচটোত ৰাখি লৈছিলোঁ অকণমান পানী দি, সেই মছলাখিনিও মই এতিয়া এই বিলাহী, আদা, নহৰু, পিঁয়াজৰ এই মিশ্ৰণটোতে মই দি দিম। ইয়াত দি পেলাই মছলাখিনি দিও মই ইয়াত ধুনীয়াকৈ লৰাম এতিয়া। এয়া দেখিছে মই এতিয়া ধুনীয়াকৈ লৰাই আছোঁ। এয়া মই 2 মিনিটমানৰ বাবে এনেকৈয়ে লৰাই থাকিম। আৰু ভিডিঅ' চাই থকা সকলৰ কোনে কোনে জুইত বনোৱা খাই ভাল পায় কমেণ্ট কৰি জনাবচোন। ইয়াৰ পাছতে মই এতিয়া ইয়াত সোৱাদ অনুযায়ী মই নিমখ দিম। এয়া মই নিমখ দিছোঁ দেখিছে। নিমখখিনি দিয়াৰ পাছত মই ধুনীয়াকৈ মিহলি কৰি ল'ম। মিহলি কৰাৰ পাছত মই এতিয়া ব্ৰইলাৰ চিকেনখিনি এয়া মই ঢালি দিছোঁ। ঢালি দি ধুনীয়াকৈ লৰাই থাকিম। 2-3 মিনিট মই ধুনীয়াকৈ লৰাম যেতিয়ালৈকে মছলাখিনিৰ লগত মাংসখিনি সান খাই নাযায় তেতিয়ালৈকে মই এনেদৰে লৰাই থাকিম। এয়া মোৰ ধুনীয়াকৈ মাংসত মছলাখিনি সান খাই গ'ল। সান খাই যোৱাৰ পাছত মই
2-3 মিনিটৰ বাবে মাংসখিনি মই ঢাকি ৰাখিম। 3 মিনিটমানৰ পাছত আকৌ মই মাংসখিনি অকণমান লৰাই দিম। মাজে মাজে মই তেনেকৈ 2-3 মিনিটৰ মূৰে মূৰে মাংসখিনি লৰাই ভাজি আছোঁ। এয়া দেখিছে আপোনালোকে। এয়া মোৰ মাংসখিনি ভাজ খাই খাই ফুটিবলৈ আৰম্ভ কৰিছে। সেয়া ফুটিবলৈ আৰম্ভ কৰোঁতেই মই সেই কাটি ৰখা আলুখিনিও মই এতিয়া ইয়াৰ লগতে দি দিম। আলুখিনি যিহেতু নতুন আলু, সিজোতে অকণমান টাইম লাগে, সেইবাবে মই আলুখিনি অকণমান সোনকালে মাংসত দিব লগা হৈছে। এয়া মাংসত আলু দিও মই ধুনীয়াকৈ লৰাই দিছোঁ। এনেকৈ অলপ দেৰি লৰোৱাৰ পাছত মই আকৌ ঢাকোনেৰে মাংসখিনি ঢাকি দিম। এনেকৈ মই ঘনাই ঘনাই 2-3 মিনিটৰ মূৰে মূৰে মাংসখিনি লৰাই থাকিম, যাতে কেৰাহীত মাংস আৰু মছলাখিনি লাগি নধৰে। মই এয়া দেখিছে ধুনীয়াকৈ আকৌ লৰাই আছোঁ। এনেকৈ মই 2-3 মিনিটৰ মূৰে মূৰে লৰাই থাকিম, মাংসখিনি সম্পূৰ্ণ ভাজ নোখোৱালৈকে। এনেকৈ ভাজি থাকোঁতেই মই সেই যে তিয়াই ৰাখিছিলোঁ শুকান জলকীয়া কেইটা, সেই জলকীয়া কেইটা খুন্দি মই ইয়াতে মিহলি কৰি ল'ম। ইয়াত দেখিছে মই অকণমান জলকীয়াত পানী অকণমান দি মানে সেয়া মই মিহলি কৰি লৈছোঁ। মিহলি কৰি আকৌ মাংসখিনি ভাজি থাকিম। এনেকৈ 2-3 মিনিটৰ মূৰে মূৰে আপোনালোকে মানে লৰাই থাকিব ঘনাই ঘনাই, যাতে মাংসখিনি লাগি নধৰে কেৰাহীত। এনেকৈ মই ভাজি থাকিম মাংসখিনি সম্পূৰ্ণ ভাজ নোখোৱালৈকে, আৰু আলুখিনি আধা সিজা নোহোৱালৈকে মই এনেকৈ মাজে মাজে ঢাকিম আৰু 2-3 মিনিটৰ মূৰে মূৰে আকৌ লৰাই থাকিম ঘনাই ঘনাই। এয়া মোৰ মাংসখিনি ধুনীয়াকৈ সিজি গ'ল আৰু আলুখিনিও আধা সিজা হৈ গ'ল। এতিয়া মই ইয়াত পানী দিম। পানী দি মই কমেও 15-20 মিনিটমানৰ বাবে আলুখিনি সম্পূৰ্ণ সিজালৈকে জুই বেছিকৈ দি ঢাকোনেৰে ঢাকি ৰাখি মই উতলাই থাকিম। এয়া দেখিছে মই পানী দি দিলোঁ, দি মই 15-20 মিনিটৰ বাবে মই উতলাই থাকিম। এয়া মোৰ 15-20 মিনিট এনেকৈ উতলোৱাৰ পাছত মোৰ মাংসখিনি সম্পূৰ্ণভাৱে তৈয়াৰ হৈ গ'ল। আলুখিনিও ধুনীয়াকৈ সিজি গ'ল। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল, এটা লাইক কৰিব, এটা কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি মোৰ ভিডিঅ'টো ফেচবুক পেজত চাই আছে, পেজটো মোৰ ফ'ল' কৰি দিব। ধন্যবাদ।